এবাৰ আহিছো কাৰ্যকলাপ 1.11 লে চিনামাটিৰে তৈয়াৰী এখন থালত 1 গ্ৰাম মান কপাৰ পাউডাৰ লৈ গৰম কৰিব দিছে কি দেখিলা সুধিছে যেতিয়া আমি কপাৰ পাউডাৰ গৰম কৰিম মিন্স দহন কৰিম তাৰ মানে কি অক্সিজেন দিম তেতিয়া কি হ'ব কপাৰ অক্সাইড উৎপন্ন হ'ব আৰু পাত্ৰটো কি হ'ব কলা বৰ্ণৰ হ'ব কাৰণ কপাৰ অক্সাইড কলা কালাৰৰ গতিকে কপাৰ অক্সাইডৰ বৰণটো কলা কাৰণে পাত্ৰটো কলা বৰ্ণৰ হ'ব আৰু কি দেখিলা সুধিছে গতিকে আমি ৰিঅ্যাকচনটো লিখি দিব পাৰো ৰিঅ্যাকচনটো কপাৰ প্লাস অক্সিজেন কপাৰ অক্সাইড আৰু সমতুল্যকৰণ কৰিব লাগে এতিয়া হিল ক্ষয় ভৱন তোমালোকে নিশ্চয় দেখিছা যে আমাৰ লোৰ নতুন বস্তুবোৰ কি হৈ থাকে প্ৰথমে চিকমিকিয়া হৈ থাকে বা আমাৰ আলমিৰাবোৰ বা কিছুমান যিবোৰ আমাৰ লোৰে তৈয়াৰী আসবাব বুৰ ফাৰ্ষ্টতেটো কিনাৰ লগে লগে ধুনিয়া হৈ থাকে কিন্তু যেতিয়া আমি কেদিনমান হ'ব বা কিছু বছৰ হ'ব তাৰ গাত আমি কি হয় মামৰ দেখা পাওঁ মামৰ বুলি ক'লে তুমি গম পাবে আসলে মামৰ কি হয় কিছুমান ৰঙচুৱা মুগা কালাৰৰ বৰণৰ পাউডাৰ টাইপৰ এটা সামনি কিন্তু এই মামৰে ধৰানো কাক বোলে বা মামৰে যে কাঠত নধৰে বা বেলেগ পদাৰ্থত যে নধৰে অকল লোটনো কিয় ধৰে বা আন ধাতুৱেটো এনেকুৱা হ'ব পাৰিলে কিন্তু লোয়েনো কিয় এনেকুৱা গুণ মানে তাৰনো কি গুণ আছে যে তাত মামৰ ধৰে গতিকে কি হয় যে যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে জলীয় বাষ্প এসিড আদিৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ইয়াৰ ক্ষয় হয় আৰু এই প্ৰক্ৰিয়াটো ক্ষয় ভৱন বোলা হয় যেনেকৈ দা এখন আমি যেতিয়া বহুত সময় ব্যৱহাৰ নকৰো যদি এনে পৰি থাকে তেতিয়া হলে কি হয় তাৰ ওপৰত আমি মামৰ ধৰা দেখা পাবা বা দাখনৰ কাম নাইকিয়া হৈ যায় মানে দাখনৰ ধাৰ গুচি যায় বা একো কাটিব নোৱাৰা হয় গতিকে সেই যে দাখনৰ গুণটো যে নোহোৱা হ'ল বা লোৰে তৈয়াৰী গতিকে লোৰ যে গুণটো নোহোৱা হ'ল হেতু হ'ল মামৰ ধৰাৰ কাৰণে এতিয়া মামৰ মানে কি মামৰটো অকল লো বুলি নহয় সিলভাৰ আৰু কপাৰৰ ওপৰতো পৰে সিলভাৰৰ ওপৰত আসলতে কলা সামনি পৰে আৰু লোৰ ওপৰত মুগা বৰণৰ সামনি আৰু কপাৰৰ ওপৰত হেউজিয়া সামনি পৰে আৰু এইবোৰে হৈছে ক্ষয় ভৱনৰ উদাহৰণ আৰু আসলতে আমাৰ যিবোৰ গাড়ী মটৰ দলং লোৰ বেৰা হক মানে এনেকুৱা পদাৰ্থবোৰেৰে তৈয়াৰী লো সিলভাৰ কপাৰে তৈয়াৰী যিবোৰ বস্তুৱে নহওক কিয় এনেকুৱা ধাতুৰে তৈয়াৰী সকলোবোৰ বস্তুৱে বিশেষকৈ কি হয় নষ্ট হৈ যায় গতিকে এইবোৰটো এটা গুৰুত্বৰ সমস্যা হৈ পৰিব কাৰণ আমিতো দলং এখন বাৰে বাৰেতো আমি সলনি কৰিব নোৱাৰো বা দলং এখন যেতিয়া আমাৰ বেয়া হ'ব তেতিয়া আমাৰ যাতায়াততে হওক বা আমাৰ বহুতো অসুবিধাৰ সৃষ্টি হ'ব বা যন্ত্ৰপাতিয়ে বহুতো অসুবিধাৰ সৃষ্টি হ'ব গতিকে সমাধান কি হয় এইবোৰৰ ওপৰত এই ক্ষয় সাধন কৰা ৰোধ কৰিবলৈ আমি সেই তাৰ ওপৰত কি দিব পাৰো সেই ধাতুবোৰৰ ওপৰত কি কৰিব পাৰো ৰং কৰিব পাৰো গ্ৰীজ হানিব পাৰো গতিকে কিছুমান এই সমাধানবোৰ আমি অৱলম্বন কৰিব পাৰো